নমস্কাৰ, সকলোকে শুভ সন্ধিয়া জনাই মই স্বৰচিত দুটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। প্ৰথম কবিতাৰ শিৰোনাম আশাৰ বতৰা। যদিও পাহৰিব খোজো তোমাৰ স্মৃতি, তথাপি মনটো যায় অতীতৰ কথালৈ। দমন কৰিব নোৱাৰো নিজকে, কি যে হিয়া ভগা ব্যথা। এতিয়াৰ পৰা হ'ম দৃঢ় প্ৰতিজ্ঞ, কেতিয়াও মনলৈ নানো আবেগ ভৰা স্মৃতি। পোৱা নোপোৱাৰ মাজতে বিচাৰি ল'ম প্ৰীতি। নতুন উদ্যমেৰে কাম কৰি যাম, প্ৰাধান্য দিম কেৱল সেউজীয়া আশাক। জীৱনটো আগবঢ়াম সেন্দুৰীয়া খোজেৰে, প্ৰতি পলতে উপভোগ কৰিম কেৱল আনন্দ। তেতিয়াহে হৈ পৰিব জীৱন ধন্য। দ্বিতীয় কবিতাৰ শিৰোনাম নৱপ্ৰভাত। প্ৰতি প্ৰভাতৰ ন-সুৰুজৰ ৰাঙলী আভা, দোষো দিশতে বিয়পি পৰে সৌন্দৰ্যৰ ৰেখা। চৰাই-চিৰিকটিৰ আকুল ভৰা কুৰুলি, যেন বাজি উঠিছে কানাইৰ মুৰুলি। গছ-লতা বিৰিখৰ পল্লৱ নাচিছে, কোৰোৱা বতাহে হৃদয় হাত পেলাইছে। নৱ নৱ পাহিৰে পুষ্প বিকশিছে কাননত, সুগন্ধতে আমোল মোল ধৰা। ভোমোৰাৰ গুঞ্জনে সুৰলহৰ তুলিছে, প্ৰকৃতি হৈ পৰিছে অনন্যা। হিয়া নাচি উঠিছে সকলো প্ৰাণৰ, যেন আপোন পাহৰা বীণাৰ ঝংকাৰ। নমস্কাৰ।